আজি সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাই অম্বিকাগিৰি ৰায়চৌধুৰী স্মাৰক বঁটা এই বছৰৰ পৰা আমি প্ৰদান কৰিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথম বৰ্ষৰ বঁটাটি আমি আগবঢ়াইছোঁ মঙলদৈৰ সুনন্দৰাম ডেকা গোষ্ঠীৰ শ্ৰী মুকুল ডেকা ডাঙৰীয়া, শ্ৰী ৰাজীৱ ডেকা ডাঙৰীয়া আৰু শ্ৰী অনুপম ডেকা ডাঙৰীয়ালৈ। চাওক, অম্বিকাগিৰি ৰায়চৌধুৰী তেখেতৰ মৃত্যুৰ দিনাখন অসমৰ সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছিলে যে একুৰা জুইৰ অৱসান হৈছে বুলি। তেখেতে প্ৰতিটো দিশতে জাতিটোক জগোৱাৰ বাট দেখুৱাই থৈ গৈছে। আপোনালোকে যদি চাই, সাহিত্য সংস্কৃতিৰ দিশত তেখেতৰ অভূতপূৰ্ব বৰঙণি আছে। সাহিত্যৰ ক্ষেত্ৰখনত তেওঁ লিখা প্ৰতিটো লেখাই অসমীয়া জাতীয় জীৱনৰ সম্পদ সংৰক্ষণৰ বিষয়ে। সাংস্কৃতিক দিশত তেখেতে সদায় অসমীয়া সংস্কৃতিত যাতে বিজতৰীয়া অপসংস্কৃতিৰ প্ৰৱেশ নঘটে তাৰ বিৰুদ্ধে তেখেতে সদায় সংগ্ৰাম কৰি আহিছিলে। প্ৰথম যাত্ৰা নাটক জয়দ্ৰথ বধ অসমীয়াত ৰচনা কৰি তেখেতে সফলভাৱে ৰূপায়ণ কৰি দেখুৱাইছিলে আৰু তাৰ সমান্তৰালভাৱে পথাৰ বজাৰ নিয়ন্ত্ৰণেৰে সৈতে অসমৰ জাতীয় অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ কাৰণে তেখেতে বলিষ্ঠ বাৰ্তা দি থৈ গৈছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ আদৰ্শ, অসম উন্নতি সভাৰ আদৰ্শ আৰু অসম সেনাৰ আদৰ্শ, চিন্তন আৰু দৃষ্টিভংগী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে দেখুৱাই যোৱা বাটেৰে সৈতে আগবাঢ়ি যায় আৰু সেয়েহে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ চিন্তন, দৰ্শন, কৰ্মপন্থাক আগবঢ়াই লৈ যোৱাৰ বিনম্ৰ প্ৰয়াস হিচাপে এই বছৰৰ পৰা আমি অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্মাৰক বঁটাটি দিয়া আৰম্ভ কৰিছোঁ আৰু মূলতঃ উদ্যমিতা আৰু স্বাৱলম্বিতাৰ ক্ষেত্ৰখনত কাম কাজ কৰি থকা অসম সন্তানক এই বঁটাটি দিব